হতচি হোৱাটোৱে ফোন এটা কৰা নাই কোনজনী জানো মাইকী ওচৰত চাপি আছে ফোন এটাকে কৰো হেল্ল' হেল্ল' ফোনটো উঠাওঁতে ইমান টাইম লাগে নেকি এই পুৱাই পুৱাই মাথাডাল গৰম নকৰ কাম এটাত ওলাই আহিছো এনে কাম কৰাডাল সি হোৱাটছএপৰ লোকেশ্যন দে কি 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 হেল্ল' হেল্ল' কি এডালচোন ফোনটো কাটি দিলে ৰ আকৌ কৰি আছো ফোনডালে অফচোন ৰ আজি ইয়াক দি আছো কোনজনী জানো মাইকী ওচৰত সোমাই আছে আহিলা এটা বহো আহা সঁচাই তুমি ফটোতকে ৰিয়েলত বহুত ধুনীয়া কি যে কৈ থাকা বিদ্যা কৈছো ষ্টেচনৰ ওপৰত সঁচাই ধুনীয়া হ'ব দিয়া ইমানো তেল মাৰিব নালাগে তেলৰ দাম বহুত বেছি তোমাৰ কাৰণে কিবা এটা আনিছিলো থেংক ইউ মই চকলেট ফ্লেভাৰ ইমান ভাল নাপাওঁ মই ষ্ট্ৰবেৰী ফ্লেভাৰহে ভাল পাওঁ ষ্ট্ৰবেৰী ফ্লেভাৰৰ চকলেটো পায় পোৱা যায় খালি আমাৰ ঘৰৰ ওচৰৰ ফাৰ্মাচীখনতে পোৱা যায় তেতিয়াহ'লে এদিন আনিবাচোন দুইটাই খাম সেইটো মই খাব নোৱাৰো সেইটো তুমি অকলে খাব পাৰিবা চিগনেচাৰখন খাই খাই খাবলৈ মন নোযোৱা হ'ল কিমান খাবা আৰু ডেইলি 100-150 টকা যায় বুজিছানে পণ্ডিত দা আমাৰ এইটোক দেখিছিলে নেকি পূজা ইয়াক ষ্টেচনৰ ফালে যোৱা দেখিছিলো কেলে ফোনটো কৰিলে হয় দেখোন তাৰ ভাগৰ ফোনটোৱে অফ নহয় হ'ব দিয়ক আপুনি ৰখক মই যাওঁ আচ্ছা পাছত লগ পাম দিয়া साले तुम्हार सुकुले बुकुए पाखी मेले ना सब सुने আজি পৰিবেশটো বৰ ধুনীয়া ন মৰমে লাজ কৰে আজি নালাগে নেকি মিঠা তাতুত কৈ মিঠা তোমাৰ মাতে তোৰ মানে এইবিলাক কম ৰ আজি তোক কেলা কেলা ইজনী আকৌ কোপাইছে তোৰ মানে এইবিলাক কাম ৰ আজি ৰবাচোন মই তোমাক বুজাই আছো ৰবা চাও এই দিয়া ৰবিন এই কোন ৰবাচোন তোমালোক ঠাণ্ডা হোৱা মই দুইজনীকে বুজাই আছো অকমান ঠাণ্ডা হোৱা কি ঠাণ্ডা হ'ব লাগে এই ফোন ৰবা দুইজনী ৰবা বুজাই আছো ৰবাচোন কোন মই ইয়াৰ গাৰ্লফ্ৰেণ্ড হয় 9 মাহ হ'ল কি ভাল পোৱা মই ইয়াৰ লগত এমাহৰ পৰা কৰি আছো কি এতিয়া কইলো বেয়া ফালে নিনিবা মই প্ৰেম কৰাৰ কথা কৈছো পাখৰি তই মোৰ মতাৰ লগত প্ৰেম কৰিব আহিছ তই কাক পাখৰি কলি তই পাখৰি তোৰ মাৰ পাখৰি তোৰ চৈধ্য গোষ্ঠী পাখৰি এইবিলাক লাগি থাক মই পলুৱাই ভাল হ'ব দেখিছে নহয় এজনী থকাৰ পিছত আৰু এজনী ভাল পালে কি হয় নেক্সট পাৰ্টটো জানিবৰ বাবে চাই থাকক